এই ভকতৰ ঘাই খোলা বস্তুটো অকণ বুজাই কওকচোন। আমাৰ যিটো মায়ামৰা আমাৰ গড়পৰা সত্ৰ, বিশেষকৈ আমাৰ ঘাই খোলা বুলি ক'লে গড়পৰা সত্ৰ আমাৰ বিশেষত্বতা আছে। আমাৰ ইয়াত 5খন গাঁও আছে, 5খন গাঁও একেলগতে আমাৰ ভকতীয়া কামখিনি হয়। হোৱাৰ পিছত আমাৰ যেতিয়া দহা কাৰ্যটো শেষ হৈ যায়, মানে মৃতকৰ সকামৰ সময়ত, তেতিয়া আমাৰ কি হয়, ভোজৰ মানে যিটো কাৰ্য থাকে, গতিকে আমাৰ 5খন গাঁৱৰ ভকতে একেলগতে হৈ যোৱাৰ কাৰণে আমাৰ এখন ঘাই খোলা বুলি কোৱা হয়। লগতে আমাৰ ইয়াত যিখিনি বিভিন্ন খোলা আছে, আপোনালোকে দেখা পাইছে, এই খোলাবিলাক এই যিখন আমাৰ ঘাই খোলাখনৰ কাৰ্যটো শেষ হ'ব, শেষ হোৱাৰ পিছত তেওঁলোকে তাত পাত দিয়াৰ ব্যৱস্থা কৰিব আৰু লাহে লাহে গৈ কিনে সকলো জেগাতে পাত দিয়াৰ পিছত আমাৰ যিখন ভকতৰ ঘাই খোলা, এই ঘাই খোলাখনক খোৱা মানে ভকতে লোৱাৰ পিছতহে তেওঁলোকে ল'ব পৰা ব্যৱস্থাটো আছে। কিছুমানত মানে কাজ বুলিও কয়, যি মানে 20 দিনৰ ভিতৰত কৰে সেইটো কাজ হয়। আমাৰ 20 দিন কেতিয়াবা অতিক্ৰম কৰে। মানে আমাৰ তাৰ আগতে এটা সৰুকৈ সকাম কৰে, মাছ খাৱনি বুলি কয়। সেই সকামটো যদি কৰি দিয়া হয়, তেতিয়া আমাৰ অলপ পলমকৈ কৰিলেও সকামখন হৈ যায়। তাৰপিছত এই ছিষ্টেমটোত থাকে, আমাৰ প্ৰথমতে দহা অনুষ্ঠানভাগি হয়, তাৰপিছত যি ভোজ হয়। আৰু ভোজত আপুনি দেখিছে এতিয়া আমাৰ এইখিনি খোলাখিনিনো আমি কেলৈ ইমানখিনি কৰিবলগীয়া হ'ল আচলতে। খোলা মানে আমাৰ কাষৰীয়া কেইবাখনো সত্ৰ আছে, আমাৰ গড়পৰা সত্ৰ আছে, আপোনাৰ বগৈতলীয়া সত্ৰ, দিনজুৰি সত্ৰ, তেনেকৈ তেওঁবিলাকৰ পৰম্পৰা অনুসৰি মানে একেলগত মদাসতীয়াও আছে বাৰু, তেওঁলোকে নবহে। সেইকাৰণে আমি তেওঁবিলাকৰ ভকতবিলাক যেতিয়া নিমন্ত্ৰণ কৰা হয়, তেওঁবিলাকে নিজে খোলা এখন বিচাৰে আৰু যিখিনি যাৱতীয় মানে সা সামগ্ৰী, খোৱা খাদ্য সেইখিনি আমাৰ দিয়া হয়। মানে গৃহস্থইও দিয়ে যথেষ্টখিনি। তাৰপিছত আমাৰ যিখিনি সম্বন্ধীয় যিখিনি মানুহ, সিহঁতি ভাৰ বুলি এখন আনে, তাত মানে মাছৰ ভাৰ থাকে, হাঁহৰ ভাৰ থাকে, কিছুমানে হাঁহ আনে, আপুনি যিটো ভাল পায় সেইটো আনিলেও হ'ব। তাৰপিছত দহা ভাৰ এখন থাকে, সেইখনত আপোনাৰ পিঠা চাউল থাকিব বিশেষকৈ, সেইখিনি থাকে। তাৰপিছত হাঁহৰ ভাৰ আনিলে আপোনাৰ হাঁহটো খাব পৰাকৈ যিখিনি বস্তু, চাউল, তাৰপিছত মানে জাতিলাও বা কবি, নিমখ হালধি সিমানখিনিলৈকে থাকে। তাৰপিছত সেইখিনিও ৰাইজে গৃহস্থ যথেষ্টখিনি সকাহ হয় সেইখিনি দিয়াৰ ফলত, আৰু সেইটো পৰম্পৰা চলি আছে। কোনোবাই দিব পৰা সামৰ্থ্য থাকক বা নাথাকক, ৰাইজে মিতিৰ বুলি ক'লে সেই ভাৰখন আনে আৰু তাত পৰিচয় এটাও দিয়ে, তাত সেৱা এভাগি কৰিব। তাৰপিছত তেখেতক যিটো এটা তামোল পাণো আগবঢ়োৱা হয় আৰু চিনাকি কৰি দিয়া হয়।
কি খায় इतना कैमरा नहीं उठाओ ধৰ্মৰ সূত্ৰ লৈ পিনি চামদেৱ সত্ৰ মানে হেৰিয়াত বহুতীয়াত ইয়াৰ আমাৰ নামঘৰ আছে তাত দেও থান আছে আমি সেই দেও সূত্ৰ কুকুৰ পুৰুষসকলৰ লগত আমি সংযুক্ত হৈ সেই দেও থানত আমি জাতি ভাতি মাতি আৰু উজনি আৰু নামনি মানে নখন খোলা ৰক্ষাৰ্থে মানে দেও ভকতৰ লগত আমি সাধনি কৰি আছোঁ। এই খোলাটো হৈছে চেতিয়া গাঁও খোলা। এই খোলাটো বেলেগকৈ তেওঁলোকে নিজে ৰন্ধনত নিজে বনাইছে আৰু এই খোলাটো যথেষ্ট সংখ্যক আই মাতৃ আৰু ভকত বৈষ্ণৱ আছে। এই ভকত বৈষ্ণৱসকলে তেওঁলোকে ইতিমধ্যে কাম সমাপন কৰি এই ভকতৰ নিয়ম শেষ কৰি এতিয়া অন্ন গ্ৰহণ কৰিছে। এই খোলাটোত ভকত বৈষ্ণৱ আৰু আইসকলে ইতিমধ্যে খাদ্যৰ বাবে বহিছে। অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। এয়া সকামভাগ সঁচাকৈ বৰ আনন্দদায়ক, ভাল লাগে চাই। এইটো হ'ল গেণিচুকৰ খোলা। ইয়াতো ভকত বৈষ্ণৱসকলে বহিছে, অন্নমুঠি গ্ৰহণ কৰিব। ৰাইজে জয়ধ্বনি দিয়াৰ পিছতে তেওঁলোকে অন্নমুঠি গ্ৰহণ কৰিব। সঁচাকৈ আপ্লুত হৈ গ'লোঁ এই সমাজখনত আহি। বৰদেউতাৰ ল'ৰা ইয়াতে আলোচনাত ব্যস্ত হৈ আছে। মই এইটো পাৰ্ট দেখাইছোঁ। ভকতৰ ওচৰত সেৱা ধৰিছে। ভকতৰ ঘাই খোলা হয়। এই ঘাই খোলা আৰম্ভ কৰাৰ পিছতে বাকী খোলাসকলে খাবলৈ আৰম্ভ কৰিব। বৰদেউতাৰ আত্মাৰ সদ্গতিৰ কাৰণে তেওঁলোকে যি প্ৰাৰ্থনা কৰিবলৈ উৎসাইছে, সঁচাকৈ আজি এটা ভাল লগা পৰিৱেশ। সুখ সন্তপ্ত পৰিয়ালে যাতে এই শোকৰ পৰা পৰিত্ৰাণ পায় তাৰে তেওঁলোকে কামনা কৰিছে। ৰাইজে খোৱা আৰম্ভ কৰি দিছে। এইটো গৰখীয়া খোলা হয়। এইটো এটা বেলেগ খোলা। এইটো কি খোলা হয়? হেল্ল', কি খোলা হয় এইটো? নামৰ খোলা। অঁ, কি মাংস? হাঁহ মাংস আৰু মাছ। বাইদেউ পাইছেনে মাংসবোৰ? অঁ, ঠিক আছে।